নমস্কাৰ ফ্ৰেণ্ডসকল যিসকল কৃষকে এতিয়ালৈকে পিএম কিষাণৰ কিস্তিৰ টকাটো পোৱা নাই সো আপোনালোকে কি কৰিব লাগিব সো সবিশেষ আপোনালোকে আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আপোনালোকে জানে যে ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে অলৰেডি বহুতো কৃষকৰ একাউণ্টত কিস্তিৰ টকাটো সোমাই গৈছে আৰু যিসকল কৃষকৰ এতিয়ালৈকে সোমোৱা নাই সো আপোনালোকে কি কৰিব লাগিব সো আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলিব লাগিব আৰু যিসকল কৃষকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলিছে তথাপিও যদি আপোনালোকে কিস্তিৰ টকাটো পোৱা নাই সো তেনেহলে আপোনালোকে এইটো মাহৰ 14 তাৰিখ অথবা 15 তাৰিখত আপোনালোকে কিস্তিৰ টকাটো পাই যাব আৰু যিসকল কৃষকে এতিয়ালৈকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খোলা নাই সো তেনেহলে আপোনালোকে অতি শীঘ্ৰে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত আপোনালোকে একাউণ্টটো খুলি লওক ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খোলাৰ পিছতে আপোনালোকে এই পিএম কিষাণৰ কিস্তিৰ টকাটো আপোনালোকে পাব আৰু আপোনালোকে অনলাইনত কেনেকৈ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলিব লাগে তাৰ বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাই ৰাখিছোঁ সো আপোনালোকে ডেসক্ৰিপচনত যাই কেনে ভিডিঅ'টো চাই কেনে আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলি ল'ব পাৰিব সো আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খোলাৰ পিছতে আপোনালোকে পিএম কিষাণৰ যি পাবলগীয়া কিস্তি সেই কিস্তিটো আপোনালোকে পাই যাব আৰু যিসকল কৃষকে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলিছে তথাপিও আপোনালোকে যদি কিস্তিৰ টকাটো পোৱা নাই সো তেনেহলে আপোনালোকে 14 তাৰিখলৈকে ওয়েট কৰক 14 তাৰিখৰ পিছত আপোনালোকে কিস্তিৰ টকাটো পাই যাব আৰু যিসকল কৃষকে এতিয়ালৈকে একাউণ্ট খোলা নাই সো তেনেহলে আপোনালোকে অতি শীঘ্ৰে একাউণ্টটো খুলি লওক একাউণ্টটো খোলাৰ পিছতে আপোনালোকে সেই কিস্তিৰ পইচাটো পাব সো বন্ধুসকল আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।